Hello বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছো ভালে আছে আপোনালোক সকলে আজি মই এটা নতুন DIY হোম ৰেমেডি লৈ আহিছো যি সকল লোকে মোৰ ভিডিওছ বোৰ চাই থাকে তেখেত সকলে জানে যে মই কিমান DIY হোম ৰেমেডিজ বোৰ আপোনালোকৰ লগত শেয়াৰ কৰি থাকো এইটো নহয় যে ফাৰ্স্ট মই মুৰটাত এপ্লাই নকৰি আপোনালোকৰ লগত শেয়াৰ কৰি থাকো ফাৰ্স্ট মই মুৰটাত এপ্লাই কৰি হে আপোনালোকৰ লগত শেয়াৰ কৰি থাকো যাৰ ইয়াৰ ৰিজাল্টটো আপোনালোকৰ লগত শেয়াৰ কৰক আৰু আজিও তেনেকৈ এটা মই ৰেমেডি হোম ৰেমেডি লৈছো যি সকল লোকৰ চুলি খৰি আছে বা চুলি দীঘল হোৱা নাই বা চুলিৰ গুৰিবোৰ একদম দুৰ্বল হয় তেখেত সকলৰ বাবে এইটো DIY হোম ৰেমেডি বেষ্ট হয় আৰু ডেন্ড্ৰফ হোৱাৰ বাবেও যি সকল লোকৰ ডেন্ড্ৰফ হৈ আছে তেখেত সকল লোকৰ বাবেও এইটো বেষ্ট হয় তো বেছি দেৰি নকৰি আমি ভিডিওটো ষ্টাৰ্ট কৰি দিও First আপোনালোকে পিয়াজ এটা লৈ লব যেটো আপোনালোকৰ কিচেনত ইজিলি अवेलेबल হয় আৰু আপোনালোকে পাৰিলে সৰু পিয়াজ লৈ লব তাৰ পিছত আপোনালোকে বাকলিটো এৰাই এইটো মিক্সিত গ্ৰাইণ্ড কৰিব পাৰে নহলে আপোনালোকৰ যিখন সালাড বনোৱা মিক্সিং আছে সেইখনতো আপোনালোকে গ্ৰাইণ্ড কৰিব পাৰে আৰু যি সকল লোকে DIY হোম ৰেমেডিজ বুৰত আপোনালোকে বিলিভ নকৰে ট্ৰাষ্ট মি আপোনালোকে এবাৰ ইউজ কৰিব তাৰ পিছত আপোনালোকে বিলিভ কৰিব আৰু এইবোৰ DIY হোম ৰেমেডিজ বুৰ এদিনতে আপোনালোকৰ তাত ইমপ্ৰুভমেন্ট নাহে যিবোৰ কেমিকেল থকা প্ৰডাক্টছ বুৰ আছে সেইবোৰৰ দৰে এদিনতে ইমপ্ৰুভমেন্ট লৈ নাহে আপোনালোকৰ এইটোত সময় লাগিব তেতিয়া হলে বেছি ভাল কৰি আপোনালোকৰ তাত ইমপ্ৰুভমেন্ট আনিব আৰু এয়া মই নেক্সট প্যান এটা লৈ লৈছো যেটো গৰম হোৱাৰ পিছত পানী গিলাস দি দিছো দিয়া হোৱাৰ পিছত যিখিনি পিয়াজ মই গ্ৰাইণ্ড কৰি থৈ দিছো সেইখিনি মই ইয়াতে দি দিছো এয়া চাব পাৰে তাৰ পিছত মই এয়া ভাল কৰি মিক্স কৰি দিছো আৰু যি সকল লোক মোৰ চেনেল নতুন হয় প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাৰিব আৰু যদি ভাল লাগে প্লিজ কমেন্ট কৰি জনাই দিব আৰু এয়া মই এখিনি উতল অহাৰ পিছত যেটো আপোনালোকৰ কিচেনত अवेलेबल হয় চাহপাত হেতু মই 2-3 চামুচ মান দি দিছো আৰু এইটো হেয়াৰ সিৰাম আপোনালোকে ইজিলি আপোনালোকে ঘৰত একো কষ্ট নোহোৱাকৈ আপোনালোকে এইটো কৰিব পাৰে আৰু এইটো আপোনালোকে ষ্টৰ কৰি থৈ নিদিব আপোনালোকে যিমান পাৰে ফ্ৰেছ আপোনালোকৰ হেয়াৰত ইউজ কৰিব চেষ্টা কৰিব এখিনি উতলা আহিব দিয়েছো তাৰ পিছত এখিনি ভাল কৰি মই মাজে সময় মিক্স কৰি দিয়ে গৈ আছো তাৰ পিছত যেতিয়ালৈকে পানীখিনি খুই না যায় তেতিয়ালৈকে মই এখিনি লো ফ্লেমত গৰম কৰি গৈ আছো এয়া চাব পাৰে কিমানখিনি পানী খুই গৈছে তাৰ পিছত এইখিনি মই এয়া চাব পাৰে কিমানখিনি হৈ গল যেতিয়া আপোনালোকৰ চাহপাতৰ পৰা পানী এৰিব ধৰিব তেতিয়া আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দি দিব তাৰ পিছত এইখিনি ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে এটা বাটি লৈ লব বাটিত সেকেনিৰে আপোনালোকে এইখিনি গুটেখিনি তাত দি দিব আৰু ইয়াৰ জুইচখিনি যিখিনি ভিতৰত আপোনালোকৰ জুইচখিনি আছিল সেইখিনি উলাই লব এ চাব পাৰে আপোনালোকে আৰু এইটো হেয়াৰ সিৰাম আপোনালোকে উইকত 3 দিন ইউজ কৰিব আৰু এইটোৰ কোনো ধৰণৰ সাইড ইফেক্ট নাই আপোনালোকৰ বহুত খিনিয়ে ভাল হ'ব যি সকল লোকৰ ড্যান্ড্ৰফ হৈ আছে বা হেয়াৰ ফল হৈ আছে হেয়াৰ গ্ৰোথ হোৱা নাই আৰু গুৰিবোৰ একদম দুৰ্বল হয় তেওঁলোকৰ বাবে একদম এইটো মানে ম্যাজিক হয় নেক্সট আমি লৈছো লাষ্ট এলোভেৰা যেটো আপোনালোকৰ ষ্টৰত লোকেল ষ্টৰত ইজিলি अवेलेबल হয় এয়া মই ভাল কৰি মিক্স কৰি দিছো এলোভেৰাখিনি তাৰ পিছত আপোনালোকৰ তাত যদি খালি স্প্ৰে বটল আছে হেতু লৈ লব লোৱা হোৱাৰ পিছত আপোনালোকক মই কৈ দিউ যে আপোনালোকে এইটো কেনেকৈ এপ্লাই কৰিব হেয়াৰত ফাৰ্স্ট আপোনালোকে যেতিয়া এইটো লগাব তাৰ আগদিনা ৰাতি আপোনালোকে হেয়াৰত তেল এপ্লাই কৰিব আৰু তাৰ পিছত আপোনালোকে এইটো মৰ্নিং গা ধোৱাৰ 15 বা 20 মিনিটস মান আগত আপোনালোকে এইটো হেয়াৰ স্প্ৰে কৰি লব কৰি লোৱা হোৱাৰ পিছত এইখিনি ভাল কৰি আপোনালোকে গুৰিত লগাব ভাল কৰি গুৰিত লগাই সেইখিনি মাসাজ কৰি দিব যাতে স্ক্যাল্পত ভাল কৰি সেইখিনি লাগি যায় তাৰ পিছত আপোনালোকে চাব পাৰে চুলিটো ধোৱা হোৱাৰ পিছত